প্ৰথমতেতো মই এই ভিডিঅ'ত একো নকওঁ। প্ৰথমতে আপোনালোকে এই ভিডিঅ'টো চাই লওক। ইয়াতে যিটো ভিডিঅ' মই প্লে কৰিছোঁ এই ভিডিঅ'টো চাওক। ইয়াতে কি হৈ আছে, ইয়াতে আপোনালোকে নিশ্চয় চাব পাৰিছে যে ইয়াতে আপেল বনাই আছে। এতিয়া কথা হ'ল যে আপেলবোৰ আমি ক'ৰ পৰা পাওঁ? গছৰ পৰা পাওঁ। কিন্তু ইয়াতে কি হৈ আছে, ইয়াতে মানুহে নিজে বনাই আছে। মেডিচিন আৰু কিবা কিবি মেটেৰিয়েলছ লগাই আপেল বনাই আছে। ইয়াতে আপোনালোকে নিশ্চয় চাব পাৰিছে যে আপেলৰ যিটো ৰং আছে সেই ৰং লগা আছে ব্ৰাছেৰে। আপেল আমি খাওঁ ভিটামিনৰ কাৰণে। আমি টকা পইচাৰে আপেল কিনো আৰু আমাৰ শৰীৰত যাতে ভিটামিন পাওঁ আমি সেইকাৰণে আপেল কিনি খাওঁ। কিন্তু এইবোৰ আপেল যেতিয়া আমি বজাৰৰ পৰা কিনি খাম তেতিয়া জানো আমি ভিটামিন পামনে? কেতিয়াও নাপাওঁ। এইবোৰ আপেল খোৱা মানে প্ৰতিদিনে অলপ অলপ কৰি আমি বৰ বিষ খাই আছোঁ। কি ঠিক আমি কিমান বৰ বিষ খাইছোঁ বা কিমান এনেকুৱা আৰ্টিফিচিয়েল আপেল খাই আছোঁ। তো সেইকাৰণে আপোনালোকক অনুৰোধ যে আপোনালোকে এতিয়াৰ পৰা যেতিয়াই আপেল কিনিব যাব তেতিয়া আপোনালোকে ভালদৰে লক্ষ্য কৰি চাই মেলি তাৰপিছতে আপেল কিনিব। কাৰণ আপোনালোকে এবাৰ ভাবক যে এইবোৰ আপেল বনাই আছে মেচিনৰ দ্বাৰা বা মানুহে নিজে বনাই আছে আৰু ইয়াতে ব্ৰাছেৰে ৰং কৰি আছে। আৰু এইবোৰ ৰং যেতিয়া আমাৰ পেটৰ ভিতৰত সোমাব বা আমাৰ শৰীৰৰ ভিতৰত সোমাব তেতিয়া জানো আমি ভিটামিন পামনে? সঁচাকৈয়ে ভিটামিনটো নাপাওঁৱে আমি কেতিয়াও। এইটো ময়ো জানো আৰু আপোনালোকে ভালদৰে জানে। তাৰপিছতো মই কৈ আছোঁ যে এইবোৰ বৰ বিষ আপোনালোকে কেতিয়াও একচেপ্ট নকৰিব। কাৰণ আমি টকা পইচাৰে আপেল কিনো ভিটামিনৰ কাৰণে, বৰ বিষ খাবৰ কাৰণে নহয়। মই আজি আপোনালোকক নকওঁ যে ভিডিঅ'টো লাইক কৰক বা ভিডিঅ'টোত এটা কমেণ্ট কৰক। কিন্তু মই আজি ক'ম যে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। ইমানে শ্বেয়াৰ কৰক যে সকলোৱে যাতে গম পায় যে বজাৰত এনেকুৱা এনেকুৱা আপেলো আহি আছে আৰু সেই আপেলবোৰ আমি খাই আমাৰ নিজৰে ক্ষতি কৰি আছোঁ। তো আপোনালোকক অনুৰোধ কৰোঁ যে এই ভিডিঅ'টো আপোনালোকে ইমানে শ্বেয়াৰ কৰক যে সকলোৱে যাতে এইবোৰৰ কথা গম পায়।